হ্যাঁ দোস্ত, চিকেন ডিনাৰ পাবজি মনত আছেনে? সেই পাবজি গেমটোৰ কথা, যিটো গেম ভাৰত চৰকাৰে বন্ধ কৰি ৰাখিছিল ছিকিউৰিটিৰ ইছ্যু কাৰণে। কাৰণ সেই গেমটোৱে মানে আমাৰ ডাটাবিলাক চুৰু কৰি লোৱা গমটো পাইছে। পাবজি আৰু টিকটক দুয়োটা বন্ধ কৰি ৰাখিছিল, কিন্তু এইবাৰ এটা নিউজ আহিছে পাবজিৰ তৰফৰ পৰা, পুৰা অফিচিয়েল কনফাৰ্ম 100% সঁচা নিউজ যে পাবজি পুনৰ আহি আছে। চাওক, এনেকুৱা নিউজটো বহুত ওলাইছিল, কিন্তু এইবাৰ পাবজিয়ে নিজে কৈছে যে আমি ভাৰতৰ কাৰণে স্পেচিয়েলি পাবজি ডিজাইন কৰিছোঁ। মানে পাবজি গেমটো এইবাৰ ভাৰতৰ কাৰণে বনাইছে। বাকী ইণ্টাৰনেশ্যনেলবিলাকতো থাকিবই, বাকী দেশতো গ্ল'বেল ভাৰ্চন চলি থাকিব, কিন্তু ভাৰতৰ কাৰণে স্পেচিয়েলি 100 মিলিয়ন টকা খৰচ কৰি, মানে প্ৰায় 750 কোটি টকামান হ'ব, ইমান কোটি টকা খৰচ কৰি পাবজিয়ে ভাৰতৰ কাৰণে পাবজি ডিজাইন কৰিছে, যি পাবজি অতি শীঘ্ৰে ভাৰতত মুকলি কৰি দিব। এই পাবজি খেলিব পাৰিব, কোনো ডাটাৰ ভেজাল নাথাকে আৰু, কাৰণ ভাৰতৰ কাৰণে ভাৰতৰ ডাটা ভাৰতে থাকিব, এনেকৈ কৈছে। আৰু এই গেমটোত কিছু চেঞ্জো হ'ব। কি হ'ব গেমটোত আপোনাৰ, যিহেতু ভাৰতৰ কাৰণে বনাইছে, তো মেপ চেপ অলপমান ভাৰতৰ মেপ চেপ থাকিব পাৰে। আপুনি ভাৰতৰ যুদ্ধ জংঘল ভৰাই দিব পাৰে, ভাৰতৰ কিবা কিবি ভৰাই দিব পাৰে, বা ড্ৰেছ চেঞ্চো অলপ কিবা কিবি দিব পাৰে। আৰু তাৰ উপৰিও এই গেমটোত হেল্থৰ প্ৰতি বেছি মনোযোগ দিয়া হ'ব, কাৰণ পাবজিৰ বিৰুদ্ধে এটা গছৰ আছে যে পাবজি এডিক্টেড হৈ যায় ল'ৰা ছোৱালীবিলাক, নন ষ্টপ পাবজি পাবজি পাবজি, হাগতে পাবজি, মূৰতে পাবজি, বিচনাৰ ওপৰত পাবজি, বিচনাৰ তলত পাবজি, চবফালে পাবজি পাবজি খেলি থাকে। তো এইবাৰ কি কৰিব, পাবজিয়ে টাইম মানে ছেট কৰি দিব, পূৰা ৰেষ্ট্ৰিকশ্যন লগাই দিব যে ইমান ঘণ্টাই পাবজি খেলিব পাৰিব, তাৰপিছত গেমটো নচলা হৈ যাব, বা সেই একাউণ্টটোত গেমটো ষ্টপ হৈ যাব। এনেকুৱা বহুত কিবা কিবি পুনৰ সাজু হৈ পাবজি অতি শীঘ্ৰে আহি আছে। একদম কনফাৰ্ম অফিচিয়েল নিউজ, স্ক্ৰীনশ্বটটো চাওক, পাবজি দিছে এই নিউজটো। তো ন' টেনশ্যন, আপোনালোকে এইবাৰ শুদ্ধ ভাৰতীয় পাবজি খেলিব পাৰিব। মানে ভাৰতীয় নহয়, মানে সেই পাবজি আৰু ভাৰতৰ আছেতো ল'ৰা ছোৱালী পাবজিৰ ফেন, সেইবাবে মই এই ভিডিঅ'টো বনাই দিবলৈ চেষ্টা কৰিলোঁ। পাবজি খেলক, কিন্তু যাতে পাবজি আপোনাক নেখেলে কেতিয়াও, এইটো চাওক, মানে কণ্ট্ৰল কৰি খেলক না নিজক। গেম খেলক ভাল, কিন্তু বেছি নহয়।